हेलो फ्रेंड्स, वेलकम टू माय चैनल जस्ट फॉर फान आसाम और এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টোত আপোনালোকক মই ব্লগ নহয়, ব্লগৰ উপৰিও এটা বেলেগ ধৰণৰ ভিডিঅ' দিবলৈ আগবাঢ়িছোঁ। কাৰণ যেহেতু লকডাউন, চব ঘৰতে আছে, তো ভাবিলোঁ আপোনালোকৰ বাবে এনেকুৱা এটা ভিডিঅ' বনাওঁ যোনটোৰ থ্ৰুৱেদি আপোনালোকেও লাভ হ'ব পাৰে। তো আজিৰ ভিডিঅ'টোত মই আচলতে আজি নেটত ইউটিউবত চাই থাকোঁতে এজন ইউটিউবাৰ এটা ভিডিঅ' দেখিলোঁ যে কেনেকৈ মানে অনলাইন আৰ্ণ কৰিব পাৰি 30 ৰুপিজ। এনেই ফোনটো জাষ্ট 10-15 মিনিট আমি চলাই কেনেকৈ আৰ্ণ কৰিব পাৰোঁ তেনেকুৱা এটা মই এপ পালোঁ। তো ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আৰু নিজেও ট্ৰাই কৰি চালোঁ যে হয় পইচাটো পায় আৰু বহুতেও সেইটো প্ৰুফ দি থৈছে নেটত। সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ বাবে ভিডিঅ'টো বনাই দিওঁ। তো সেই এপটোৰ থ্ৰুৱেদি মানে আমি 30 টকাকৈ ডেইলি তেনেকৈ আমি আৰ্ণ কৰিব পাৰোঁ। আৰু বিশেষ একো কৰিব নালাগে, এপটো আমি জাষ্ট ইনষ্টল কৰি তাত কি কৰিব লাগে, এপখিনি ইনষ্টল কৰিব লাগে। এপ কিছুমান থাকে, সেই এপখিনি ইনষ্টল কৰিব লাগে। গেম খেলিলে পায়, তাৰপিছত ভিডিঅ' কিছুমান চালেই তেনেকৈ ইনকাম কৰিব পাৰি। আৰু আমাৰ যি ফ্ৰেণ্ডছৰ মাজতো সেইটো শ্বেয়াৰ কৰোঁ, কিবা ৰেফাৰেল কিবা এটা দিয়ে, 5 ৰুপিজ নে কিবা এটা তেনেকৈ দিয়ে। তো আজি ভাবিলোঁ আপোনালোকক এপটোৰ বিষয়ে কওঁ। আৰু বহুতে চাগে ভাবিছে এনেকৈ এপ ইনষ্টল কৰিলতনো কিয় পইচা দিছে। চ' তেনেকুৱা সেইটোও মই ভালকৈ চালোঁ আৰু গম পালোঁ যে যিহেতু মানে এপ বহুত চাইনিজ এপ বন্ধ হৈ গৈছে ইণ্ডিয়াত। তো সেইটো কাৰণে কিছুমান নতুন এপ আহিছে, যোনখিনি চাইনিজ নহয় এপখিনি ইণ্ডিয়ান এপ বা তেনেকুৱা ধৰণৰ কিছুমান এপ আছে। তো সেই এপখিনি মানে প্ৰমোট কৰিবলৈ লাগিব, কাৰণ নহ'লেতো আমি গম নাপাম যে এনেকুৱা এপ এটা আছে, কিবা আছে, যেনেকৈ খাতা বুক, আন একাডেমি, তেনেকুৱা ধৰণৰ কিছুমান এপ। তো কি হ'ল কথাটো, মানে সেইখিনি প্ৰমোট কৰে আচলতে। যোনটো এপৰ কথা মই এতিয়া আপোনালোকক ক'ম, সেই এপটোত মানে সেই যোনখিনি এপ থাকে সেইখিনি প্ৰমোট কৰে। আৰু প্ৰমোট কৰা নামত মানে কি, আপোনালোকৰ যেতিয়া এপটো খুলিব তাৰ ভিতৰত সেই এপখিনি দেখিব, খাতা বুক, আন একাডেমি, তাৰপিছত পলিচি বজাৰ, তেনেকুৱা ধৰণৰ কিছুমান এপ মই পাইছিলোঁ যোনকেইটা। তো যেতিয়া আমি সেই এপখিনি ইনষ্টল কৰোঁ আৰু তাত কিছুমান ৰুল থাকে যে আমি 15 দিন যদি এপটো থওঁ 20 টকা পায়, 30 টকা পায়, ইনষ্টল কৰিলে 2 টকা পায়, 5 টকা পায়, 10 টকা পায়, তেনেকৈ মানে এটা এমাউণ্ট থাকে। আমি যেতিয়া সেই টাস্কখিনি কৰোঁ তেতিয়া পাওঁ, আৰু সেই পইচাখিনি আমি পে'টিএমৰ থ্ৰুৱেদি উলিয়াই আনিব পাৰোঁ। আৰু সেইটো ওলাই বাৰু, মই ভালকৈ চালোঁ বস্তুটো। আৰু তাত পইচাটো আমি আমাৰ পে'টিএম ৱালেটলৈ আনি ল'ব পাৰোঁ। তো ভাবিলোঁ আপোনালোকক যে আপোনালোকৰ মাজতো এপটো শ্বেয়াৰ কৰোঁ, আৰু আপোনালোকে যাতে তেতিয়া আপোনালোকেও কমকৈ হ'লেও কিবা এটা ইনকাম কৰিব পাৰিব। তো ব'লক তেতিয়াহ'লে মই আপোনালোকক ফোন স্ক্ৰীণলৈ লৈ যাওঁ, ফোন স্ক্ৰীণত কেনেকৈ এপটো ইনষ্টল কৰিব পাৰি দেখাই দিওঁ, আৰু আপোনালোকেও ইনকাম কৰক। তো ব'লক তেতিয়াহ'লে ফোন স্ক্ৰীণত লগ পাই আছোঁ। তাত আপোনালোকক গোটেই এপখিনি দেখায়, কেনেকৈ ইনষ্টল কৰে, কি কৰে, সকলোখিনি দেখাই আকৌ আপোনালোকলৈ আহি আছোঁ। প্ৰথম আমি এপটো ইনষ্টল কৰি ল'ব লাগিব প্লে' ষ্ট'ৰৰ পৰা। তো সেইটো কাৰণে আমি প্লে' ষ্ট'ৰত গৈ প্ৰথম প্লে' ষ্ট'ৰটো খুলি তাত আমি চাৰ্চ কৰিব লাগিব FRIZZ। মই ইয়াত ভুলকৈ লিখি দিছিলোঁ প্ৰথমবাৰ, সেইটো কাৰণে এইটো FRIZZ বুলি চাৰ্চ কৰিব লাগিব। তেতিয়া এপটো ওলাব, আৰু এপটো মোৰ যিহেতু ইনষ্টল কৰি থোৱা আছে সেইটো কাৰণে অ'পেন বুলি আহিছে। তো আপোনালোকে গৈ প্ৰথম ইনষ্টল বুলি ক্লিক কৰিব লাগিব, আৰু ইনষ্টল হোৱাৰ পিছত আপোনালোকে এপটো খুলিব লাগিব। আৰু যেতিয়া আপোনালোকে এপটো খুলিব, এইটো এপটো, আৰু তেতিয়া আপোনালোকৰ মানে ওলাই যাব, এই ইণ্টাৰফেচটো ওলাই যাব। আপোনালোকক দেখাই আছোঁ এতিয়া। মই মোৰ ফোনটোত খুলিছোঁ, আৰু এনেকৈ আপোনালোকৰ থাকিব। প্ৰথমতে আপুনি মোবাইল নাম্বাৰ ভৰাব লাগিব, ছেকেণ্ডটো হ'ল ৰেফাৰেল আই ডি, আৰু থাৰ্ডটো ইমেইল। মই এতিয়া ফোন নাম্বাৰ এটা আপোনালোকক ভৰাই দেখাইছোঁ। তাৰপিছত ৰেফাৰেল আই ডিটো আপোনালোকে ভৰাব। মই আপোনালোকক মোৰ ৰেফাৰেল আই ডি যোনটো আছে সেইটো আপোনালোকক কৈ আছোঁ। তো চাওক, মোৰ ৰেফাৰেল আই ডিটো হ'ল PC1COWME। চ' এইটোৱে মোৰ ৰেফাৰেল কোড। আৰু সেইটো ভৰোৱাৰ পিছত আপোনালোকে তলত ইমেইল আই ডিটো আপোনালোকৰ ভৰাব লাগিব। মই মোৰ ইমেইল আই ডিটো ভৰাই দিলোঁ, আৰু ইমেইল আই ডিটো ভৰাই ভেৰিফাই ডিটেইলছ যেতিয়া কৰি দিব, তেতিয়া আপোনালোকৰ এই স্ক্ৰীণখন ওলাব। আৰু এইখনেই স্ক্ৰীণ য'ত আপোনালোকক মই কৈছিলোঁ এপ ইনষ্টল কৰি পইচা পাব পাৰি। আৰু এইখিনি এপ হয়, আৰু ওপৰত ৱাটছ ভিডিঅ' আছে, তাত আপোনালোকে ভিডিঅ'ও চাব পাৰে, গেম খেলিব পাৰে, আপোনালোকে দেখিছেই। তো আপোনালোকে
এইকেইটা মই এপ ইনষ্টল কৰিছিলোঁ দেখিছে আপোনালোকে আন একাডেমি ভূত খাতা বুক পলিচি বজাৰ আৰু তাৰপৰা মই কি ইনকাম হ'ল আপোনালোকক মই এতিয়া দেখাই আছোঁ তো মই ৱালেটত গ'লোঁ আৰু ৱালেট হিষ্ট্ৰীত মাৰি দিলোঁ চাওক আপোনালোকে পলিচি বজাৰ খাতা বুক এইবোৰৰ পৰা অলৰেডি মই এপবোৰ যোনকেইটা ইনষ্টল কৰিছিলোঁ তাৰ পে'মেণ্ট অলৰেডি হৈ গ'ল আৰু ৱালেটত 9.72 ৰুপিজ মোৰ সোমাই গ'ল তো আপোনালোকে ইয়াতে এনেকৈ পইচাটো ৰিডিম কৰিব পাৰে জাষ্ট আপোনালোকে তাত আপোনালোকৰ পে'টিএম নাম্বাৰটো ভৰাই পেলাই ট্ৰেন্সফাৰ নাও বটনটো টিপি দিব লাগিব যিহেতু মোৰ এতিয়ালৈকে 20 টকা হোৱা নাই সেইটো কাৰণে মই এতিয়ালৈকে উলিয়াব নোৱাৰোঁ যেতিয়া আপোনালোকৰ 20 টকা হৈ যাব তেতিয়া আপোনালোকে পইচাটো উলিয়াই ল'ব পাৰিব তো তেতিয়াহ'লে আপোনালোকক মই যোনখিনি কি কৰিব লাগে দেখাই দিলোঁ সকলোখিনি আৰু এতিয়া আপোনালোকেও তেনেকৈ আৰ্ণ কৰিব পাৰে আৰু মই এপটোৰ যোনটো লিংক সেইটো ডেছক্ৰিপশ্যনত দি থৈছোঁ আৰু মোৰ ৰেফাৰেল কোডটোও দি থৈছোঁ তো আপোনালোকে সেইটো ভৰায়ো এপটো চাইন আপ কৰিব পাৰে তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে তো এটা চিম্পুল ভিডিঅ' আৰু মানে একো ইনভেষ্টমেণ্ট নাই যে আপোনালোকে কিবা পইচা পাতি দিব লাগে সেইটোকৈ একো নাই কাৰণে মই এপটো আপোনালোকক দেখাই দিলোঁ তো আশা কৰোঁ আপোনালোকে এপটো ট্ৰাই কৰি চাব আৰু ডেইলি 30 ৰুপিজকৈ হ'লেও বহুত হয় মান্থটোত যদি আমি ভালকৈ চাওঁ এপটোত তো এইটোৱে আছিলে আজি ভিডিঅ'টো এটা শ্বৰ্ট এণ্ড চিম্পল ভিডিঅ' আৰু নতুন ভিডিঅ' আহি আছে কাৰণ অলৰেডি মই শ্বুট কৰি থৈছোঁ কাইলৈ নহয় পৰহিলৈ ইভিনিং মানে সেইটো ভিডিঅ' আপোনালোকে পাই যাব তো আজি এইটো ভিডিঅ' চাওক তাৰপিছত সেইটো ভিডিঅ' আহি আছে চেনেলটোত তো যদি আপুনি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব তো অহাটো ভিডিঅ'ত ভিডিঅ'ত আকৌ এটা ব্লগেই আহিব তো অহাটো ব্লগত আপোনালোকক পুনৰ লগ পাই আছোঁ তো তেতিয়ালৈকে ষ্টে ছেফ থেংক ইউ বাই বাই